হেল্ল' এভৰিৱান, এতিয়া যিহেতু পিকনিকৰ ছিজন চলি আছে, আপোনালোকে বাৰু পিকনিক খাবলৈ গৈছেনে নাই? আমি গৈ আছোঁ চানডুবিলৈ পিকনিক খাবলৈ। আৰু ইফালে হাজবেণ্ড আছে আৰু আমি হাজবেণ্ডৰ অফিচৰ পৰাই গৈছিলোঁ বাৰু। তাৰপিছত এতিয়া আমি গৈ পাই ভাবিলোঁ যে নাৱত উঠোঁ, যিহেতু নাৱত আগতে উঠি পোৱা নাই। নাৱত উঠা এক্সপিৰিয়েঞ্চটো ল'লোঁ, মানে বহুত বেছি ভাল লাগিছে, যিহেতু আগতে উঠি পোৱা নাই। তো আমি ধুনীয়াকৈ ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ, একদম মানে ছেটিছফাইড আৰু ভাল লাগিলে বাৰু। ইফালে এতিয়া হাজবেণ্ডহঁতক ফটো উঠাই দি দিছিলোঁ। তাৰপিছত আমি আহিলোঁ আৰু আহি পাই চাহ খালোঁ। আৰু জানে নহয় পিকনিকত আহিলে ব্ৰেড কণী এইবিলাক থাকে, তো এইবিলাক আমি খালোঁ আৰু খাই লৈ উঠাৰ পিছত এতিয়া আমাৰ চিনাকি পৰ্ব চলিছে, কাৰণ আমি সকলোকে ভালদৰে চিনি নাপাওঁ যে ধুনীয়াকৈ সকলোৰে লগতে আমাক চাহ চিনাকি কৰাই দিলে। তাৰপিছত ইফালে এতিয়া আমাক খাব দিলে চিকেন ফ্ৰাই। তাৰপিছত এইখিনি খাই উঠাৰ পিছত আমি ওচৰতে মানে খাদ্যয়া মেলা হৈ আছিলে, তো তালৈকে গ'লোঁ। গৈ দেখিলোঁ যে গাহৰি পুৰি, গাহৰি খাই ভাল পোৱাবিলাকে জানেই, এইবিলাক দেখিলে নোখোৱাকৈ থাকিব পাৰিনে বাৰু। এইফালে আমি খাই ল'লোঁ আৰু ইফালে ধুনীয়াকৈ আনাৰসবিলাক কাটি কাটি বিক্ৰী কৰি আছিলে, আৰু ইফালে আমি আনাৰসো খাব ল'লোঁ, কাৰণ আমি অহাৰ পৰা কিবা কিবি খায়ে আছোঁ আৰু সেয়াই হৈছে আনাৰসটো খাই মানে হজম কৰি লৈ লওঁ বাৰু। যি কি নহওক, এতিয়া আমাৰ এনেদৰে থাকোঁতে আমাৰ এতিয়া ভাত খাবৰো টাইম হৈ গ'ল। তো আহি পাই অলপ আমি এনেই বহিলোঁ আৰু কথা পাতিলোঁ। তোৰ পৰা তাৰপিছত বহুত বেছি আমি এনজয় কৰিছোঁ। আৰু মানে আজিকালি যে চাউণ্ড বক্সটো নিব নিদিয়ে পিকনিক খাব গ'লে, তো বিৰাটেই বেছি ভাল লাগে, ধুনীয়া শান্তি হৈ থাকে মানে পৰিৱেশটো, নহ'লে ইমান হুলস্থুল, কাৰো কথা কোনো শুনা নাপায়, তেনেকুৱা হৈ যায় বাৰু। যি কি নহওক, এতিয়া আমি খাবৰ কাৰণে বহিলোঁ আৰু খোৱা বস্তু ঢেৰ আছিলে কিবা কিবি।